কৃষ্ণ বাইক এখন থাকিলে যদি তুমি ৰাইডাৰ DSLR এটা থাকিলে যদি তুমি ফটোগ্ৰাফাৰ টিকটক এপটো থাকিলে যদি তুমি পপুলাৰ তেন্তে তোমাৰ মোবাইলত পৰ্ন আছে তুমি পৰ্ন ষ্টাৰ কেনে কৃষ্ণ বাইক এখন থাকিলে তুমি যদি ৰাইডাৰ DSLR কেমেৰা এটা থাকিলে তুমি যদি ফটোগ্ৰাফাৰ তোমাৰ মোবাইলত টিকটক আছে তুমি হিজিৰা তোমাৰ মোবাইলত পৰ্ন আছে তুমি খেচেৰা কেনে হেল্ল' গাইজ কি খবৰ আপোনালোকৰ আজি মই আপোনালোকৰ লগত আকৌ এবাৰ ক'বলৈ গৈ আছোঁ আমাৰ সকলোৰে চিনাকি টপিক টিকটক ৰোষ্ট পাৰ্ট 4 যেতিয়াৰ পৰা অসমতে টিকটক আহিছে মানুহসকলে নিজৰ ভাৰসাম্য শক্তি হেৰুৱাই পেলাইছে যাৰ ফলত মানুহসকল পাগল হ'বলৈ ধৰিছে সেইবাবে ভাৰত চৰকাৰে অসমতে প্ৰস্তুত কৰিছে এখন হস্পিটেল টিকটক মেণ্টেল হস্পিটেল তো সময় নষ্ট নকৰি বলক আজি টিকটকক আকৌ এবাৰ ফালি পেলাও যদি আপোনালোকে নাজানে মই কৈ দিওঁ যে এইখন হৈছে এখন পৃথিৱী এই পৃথিৱীখনৰ মাজত আছে ভাৰত এই ভাৰতৰ মাজতে আছে অসম নামৰ এখন ৰাজ্য আৰু অসম নামৰ ৰাজ্যখনতে আছে কিছুমান টেলেণ্টেড ল'ৰা যিয়ে নিজৰ টেলেণ্ট দেখাবলৈ ব্যৱহাৰ কৰিছে এই টিকটক নামৰ মহাচুতীয়া এপছটো এইটো ভিডিঅ'ই হৈছে সবকা সাথ সবকা বিকাশৰ মাত্ৰ এটা সৰু নমুনা মেডিকেল জগতলৈ এটা ভাল খবৰ GMCH গুৱাহাটী মেডিকেল কলেজ এমছৰ পিছত এইবাৰ অসমত এণ্ট্ৰি মাৰিছে এখন নতুন হস্পিটেল টিকটক মেণ্টেল হস্পিটেল डॉक्टर सेल्फी ले लेके उसका फेस ऐसा हो गया है চেলফি মেনিয়াৰ পিছত এইবাৰ মানুহসকল আক্ৰান্ত হৈছে টিকটক মেনিয়া নামৰ ৰোগত টিকটকত ফেমাছ হ'বলৈ মাত্ৰ আপোনাক লাগিব এক পেকেট চিখৰ এক পেকেট বিমল আৰু এক পেকেট ৰজনীগন্ধা আৰু সেইবোৰ খাই আপুনি পিকটো য'তেই পাইছে ত'তেই পেলাই দিব ৰাতিতে আপুনি ফেমাছ হৈ পৰিব क्या बोलती टिकटॉक की पब्लिक इस भाई को फॉलो करने का भाइयों प्लीज दोस्तों যদি আপোনালোকৰ এইবিলাক কিনিবলৈ পইচা নাই তেতিয়াহ'লে আপোনালোকে টেনশ্যন নল'ব আপোনাৰ গোহালিত থকা গৰুটোৰ লগত অকণমান নাচি দিয়ক তেতিয়াও আপুনি ফেমাছ হৈ পৰিব दखल मेरी एक्स से मिलती है तेरी शक्ल मेरे लंबे सबर का तू है फल oh yeah yeah let me grab you girl को क्यों फंसा के रखा है उठा ले रे बाबा उठा ले তো ফ্ৰেণ্ডছ আজিলৈকে ইমানে আৰু যদি ভিডিঅ' ভাল লাগিছে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে কি টপিকৰ ওপৰত ভিডিঅ' বিচাৰে মোক কমেণ্টত জনাব আৰু লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই ঐ হৰকান্ত ঐ টিকটকৰ বাইদেউজনীৰ নাম কি আছিলে